Hi guys, welcome back to my YouTube channel. আজি আপোনালোকক মই গোটেই শিৱসাগৰখন দেখুৱাম। আপোনাৰ শিৱসাগৰ ৰংঘৰ, কাৰেংঘৰ, শিৱদৌল। এতিয়া আমি উপস্থিত আছোঁ শিৱদৌলত। আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো গোটেই শিৱসাগৰৰ যিখিনি পুৰণি কীৰ্তিচিহ্ন আছে এইবোৰ দেখাবলৈ চেষ্টা কৰিম। চাই যাব মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ। মই আছোঁ এতিয়া শিৱদৌলত। বিষ্ণু মন্দিৰ, এটা শিৱ মন্দিৰ আৰু এটা দেৱী মন্দিৰ, দুৰ্গা মন্দিৰ। শিৱদৌল দুৰ্গা মন্দিৰটো মই আপোনালোকক দেখাইছোঁ। আৰু দুৰ্গা মন্দিৰটোক কয় দেৱীদৌল আৰু এইটো হ'ল বিষ্ণুদৌল। আমি আহিছোঁ, ইমান ধুনীয়া ঠাইডোখৰ। এইটো পুখুৰী, বহুত ডাঙৰ পুখুৰী। এই পুখুৰীটো বৰপুখুৰী নাম, শিৱসাগৰৰ পুখুৰী। বহুত ডাঙৰ হয় পুখুৰীটো। এইটো বিষ্ণুদৌল আৰু শিৱদৌলটো হৈছে পৃথিৱীৰ সকলোতকৈ ওখ শিৱ মন্দিৰ। চাওক আপোনালোকে, এইটো কিমান ধুনীয়া দৃশ্য। এইটো বিষ্ণুদৌল। আমি এতিয়া ৰংঘৰলৈ আহিছোঁ। সেয়া ৰংঘৰ। আপোনালোকৰ ৰংঘৰৰ দৃশ্যসমূহ দেখুৱাই দিম। এয়া ৰংঘৰৰ কিছু দৃশ্য। ইয়াৰে পৰিৱেশটো বহুত ধুনীয়া। এয়া ৰংঘৰ। এয়া ৰংঘৰৰ বাকৰিতে বিহু নাচৰ কৰ্মশালা হৈ গৈছিল কেইদিনমান আগত। আৰু ইয়াতে আগতে ৰজা মহাৰজাৰ দিনত ইয়াতে ম'হ যুঁজ, কড়ি যুঁজ, এইবিলাক বিভিন্ন যুঁজ, খেল ধেমালি, তাৰপিছত নাচ গান এইবিলাক এই ৰংঘৰৰ তলতে হৈছিল। এইটো ৰংঘৰ। আমি এতিয়া ৰংঘৰৰ ভিতৰত সোমাই যাম। এয়া ৰংঘৰ। এইটো এয়া ৰংঘৰৰ ভিতৰ চৰা। এয়া ৰংঘৰৰ ওপৰ চৰা। সেয়া আহি আছোঁ। ৰংঘৰৰ ওপৰত উঠি যাব পাৰি এনেকৈ। সেইটো ওপৰত চৰা। ইয়াৰ বিশেষ ঘৰটো এয়া কাঠ, চিমেণ্ট এইবিলাকেৰে নহয়, ইয়াৰে মাটি দাইল, তাৰপিছত কণী আৰু এইবিলাক বিভিন্ন বস্তুৰে, বৰা চাউল এইবিলাক লগ কৰি সেই ঘৰটো বনাইছিল। এতিয়া বাৰু অলপ ৰং দিছে, কিন্তু আগৰ দিনত তেনেকৈ বনাইছিল এই ঘৰটো। ইয়াৰে এইটো বিশেষত্ব হৈছে ইয়াৰে ভিতৰৰ পৰা এয়া তলৰ মহলা। ইমান ধুনীয়া পৰিৱেশটো। ৰংঘৰৰ বাকৰিত যে ম'হ যুঁজ এইবিলাক হৈছিল, তাৰে চিনস্বৰূপে এইটো মূৰ্তি সাজি থৈছে, মাটিৰে সাজি থৈছে এইটো। এয়া আমি আহিছোঁ তলাতল ঘৰলৈ। এয়া ৰজা মহাৰাজাৰ দিনৰ এয়া যুদ্ধ বিগ্ৰহ কৰা এয়া বৰটোপ। এয়া বৰটোপ বুলি কয় এইকেইটা। ভালদৰে দেখাই আছোঁ। এইবিলাকে যুদ্ধ কৰিছিল আগতে। ইমান ধুনীয়া লাগিছে ফুলনি বাগিচাখন। এয়া চাওক, তলাতল ঘৰ। এই তলাতল ঘৰটোৰ বিশেষত্ব বুলি ক'লে, যেতিয়া যুদ্ধ বিগ্ৰহ হৈছিল আগৰ দিনত, তেতিয়া ইয়াৰে তলেৰে এটা গুহা সাজি
সুৰুঙাৰে মানুহবোৰ তলেৰে পলাইছিল। ইয়াৰে আগতে সেই সুৰুঙাটো খোলা আছিল, কিন্তু আজিকালি খোলা নিদিয়ে সেই সুৰুঙাটো, কাৰণ তাতে যাই বোলে মানুহ ঘূৰি অহা নাই। বহুত মানুহ বোলে তাতে তলেৰে পাৰ হ'ব চাইছিল, চাওঁতে বোলে ঘূৰি অহা নাই আৰু হয়তো তলত কিবা হ'ল, বহুত তলত ভিতৰত, সেইবাবে এতিয়া আজিকালি খোলা নিদিয়ে সেইটো ঘৰটো। এয়া ইমান ধুনীয়া পৰিৱেশ। ইয়াৰ পৰা চিধা দিখৌ নৈ পাৰলৈকে গৈছিল তলেৰে সুৰুঙাৰে। আগৰ দিনত ৰজাবোৰ বা কিবা যুদ্ধ বিগ্ৰহ হ'লে পলাইছিল সুৰুঙাৰে। আপোনালোকক সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিম, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আৰু ইয়াৰে বিষয়ে ইমান ভালকৈ নাজানো, হ'লেও যিখিনি পাৰিছোঁ কৈছোঁ। এয়া তলাতল ঘৰৰ ওপৰ চৰা, এয়া এনেকৈ আহি দেখাই আছোঁ আপোনালোকক, এনেকৈ আহি আছোঁ। এইটো ভিতৰ চৰা তলাতল ঘৰ। এইবোৰৰ বিশেষত্ব ইমান ভালকৈ নাজানো। বহুত আন্ধাৰ এইবিলাক, আৰু ওপৰ ফালে কিবা আছে, চাই যাই থাকোঁ কি পাওঁ। সেই ওপৰৰ পৰা ভিউটো ইয়াৰে বেছ, বতাহটো ধুনীয়া লাগে, বতাহটো ইয়াৰে। কেণ্টিন চাওক কিমান ডাঙৰ হয়। পুখুৰীটো ভিউ চাওক কিমান ধুনীয়া। এইটো শিৱসাগৰ পুখুৰী, বহুত মাছ আছে। এইখিনি গোটেই থোক খালেহি দেখোন। আহা নাই মাছ, আহাই নাই। সেই তাতে আছে, তাতে মাছ।